হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি অলপ সোনকালে উঠিলোঁ। তাতে আজি মানে স্কুল বন্ধ আৰু বিহুৰ কাৰণে। চ' আজি উৰুকা, ৰাতি ভোজ ভাত খাব লাগিব। আৰু তাতে আজি মানে আমাৰ পুষ্কিটোৰ ভাইটি ল'ৰাটো মানে অন্নপ্ৰসন্ন। চ' গোটেই বনোৱা মেলাখিনি আমি নিজে কৰিম, মই কৰিম। আমাৰ ঘৰত মানে সৰু সুৰা প্ৰগ্ৰেম হ'লে 50টা 100টা মানুহৰ খানা আমি নিজে বনাই দিওঁ। চ' কাৰিকৰ নেমাতো, নিজে বনাম। কালি ৰাতিয়ে চব কাটি কুটি ৰেডি কৰি থৈছোঁ। এতিয়া ষ্টাৰ্ট কৰিম আৰু আপোনালোকক দেখাই যাম। ভিডিঅ'টো চাই থাকিব, ভাল লাগিব। আজি মানে একদম অন্নপ্ৰসন্নৰ পৰা ৰাতি আপোনাৰ উৰুকা আৰু কাইলৈ একদম বিহুলৈকে সকলোখিনি দেখাম। চাই থাকক মোৰ লগত, ভিডিঅ'টো ভাল লাগিব। অ'কে, পেণ্ডেলটো আমি নিজে দি দিছোঁ। একদম নিজে বনোৱা হৈছে। এয়া চাব পাৰে, খানাখিনি ইয়াতে বনাম আৰু এইটো গেৰেজত বনাম। চ' মই দেখাই যাম আপোনালোকক, চাই থাকিব কি বনাম, আইটেম কি আছে সকলোখিনি দেখাম। চাই থাকক। প্ৰথমে চাকি গছ জ্বলাই ল'লোঁ। নিয়ম এটা কৰিব লাগে বনোৱা আগত। কেৰাহী পাতিছোঁ আৰু লাহে ষ্টাৰ্ট কৰিম। পানী চানী চব ইয়াতে ষ্টক কৰি লৈছোঁ। চব্জিৰ কাৰণে টেবুল ৰেডি কৰি এয়া চব্জি এইখিনি কালি ৰাতিয়ে কাটি ভাগ ভাগকৈ ভৰাই থৈছোঁ। এতিয়া ধুব লাগে আৰু ফ্ৰাই কৰিব লাগে, বনাব লাগে। দাইল উতলিছে, মোটামুটি দাইল হ'বলৈ হ'ল আৰু। এইখিনি মিক্স ভেজ একদম টিপটপ হৈছে। এইখিনি এয়া মাংসৰ কাৰণে আদা নহৰু কাটি থৈছোঁ। এই মাছ গোটা ভাঙন ফ্ৰাই, একদম ফ্ৰাই হ'ব। এইটো পিঁয়াজ চিয়াজ এইবোৰ কাটি থৈছোঁ মাংসৰ কাৰণে। গুটি আলু ভাজি হ'ব। গুটি আলু চব কালিয়ে ৰাতিয়ে কাটি থৈ দিছোঁ। মাছ ফ্ৰাই হৈ আছে এটা চাইডে। এইফালে লোকেল মাংস উতলি আছে। মাংস হ'বলৈ হৈছে আৰু তাৰপিছতে হাঁহৰ মাংসটো বনাম। এইফালে হাঁহৰ মাংসৰ কাৰণে আলু কোমোৰা কাটি থৈছোঁ। কোমোৰা দিয়া হ'ব, হাঁহৰ কোমোৰা। এতিয়া এজনকৈ খুৱাব। এয়া মাকে খুৱাইছে, এয়া মাহীয়েকে খুৱাইছে, এয়া ককাক আইতাক। এইফালে মাক বাপেক, মাকে খুৱাইছে। এইফালে আইতাকে খুৱাইছে। বায়েক, এইফালে ককায়েকে খুৱাব। এতিয়া ককায়েক খুৱাব এতিয়া। এজনী বায়েক, তাই খুৱাবলৈ অথনিৰ পৰা উৎপাত কৰি আছে।
এয়া বমাকে খুৱাইছে এয়া আময়েক আৰু বায়েকে খুৱাইছে এতিয়া আমাৰ ৰিচিপশ্যন আৰম্ভ হৈছে আৰু নিয়ম নীতিখিনি হৈ গ'ল ভালে ভালে No, ঠিক আছে না উৎপল ঠিক আছে আমি কিবা এটা কৈ দিয়ক খানা কেনেকুৱা পালে খানাটো কেনেকুৱা পালে ভাল লাগিছে ভাল লাগিল ন ঠিক আছে মজা মজা এইটো কি মাছ ভাঙৰ মাছ চিংকু মাছ গিলাচ যে পানীহে গিলাচ Hello. Okay. Hi friends. Dinner program to হৈ গ'ল ভালে ভালে এতিয়া আমাৰ ৰাতি উৰুকা খানা এতিয়া বনি আছে দেখাইছো চব আপোনালোকক খাইছো চাগে চবে মাছ ফ্ৰাই হৈ আছে পোৱালিবোৰ উৎপাত কৰিছে এইবিলাক এইটো এটা এইফালে জুই জ্বলি আছে এইফালে চানৰাইজ জ্বলি আছে কিবা এটা কৈ দে দাদি Happy Bihu! খাইছে এতিয়া কেনেকুৱা পাইছা খানাবোৰ ঠিক আছে নাই মাংসটো ভাল হ'ল নাই ফ্ৰাই অকণমান দি দিবা আছে যদি এতিয়া খানা হৈ গ'ল সৰুখিনি খালে এতিয়া আমি খাই লওঁ ডাঙৰখিনি তাৰপিছত শেষ হ'ব আৰু বাকী খানা চানা খাই শুম আৰু বাকীখিনি কাইলৈ দেখুৱাম কাইলৈ বিহু জলপান চলপান খোৱা দেখুৱাম হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং কালি ৰাতি খানা ভালে ভালে হৈ গ'ল আৰু ৰাতি শুওঁতে প্ৰায় 1টা বাজিলে চ' এতিয়া আজি শুই উঠা দেৰি হ'ল তাতে এবাৰ মানে ঘৰত মেজি জ্বলোৱা নাই মেজি এবাৰ বনোৱা নহ'লে সময় নহ'লে নামঘৰলৈকে যাম চ' গা চা ধুলোঁ এতিয়া জলপান খাম চব একেলগে তাৰপিছত নামঘৰলৈ ওলাই যাম ওলাই চাওঁ কি কৰোঁ তাৰপিছত কি কৰা যায় ভিডিঅ' চাই থাকক বাকীখিনি দেখাই যাম চাই ভাল লাগিল বুজিছে তই গা চা ধুলি নাই ধুলি জলপান খাবলৈ নামঘৰ যাবলৈ আহা এইফালে তুমি এইফালে আহা আমাৰ ৰাতিপুৱা বেগ চেগ লৈ ৰেডি ক'ত যা বেগ লৈ ক'ত যা বেগটো কি কৰিলি লালিপপটো এতিয়া মই চাইকেলত থৈ দিওঁ তাই পিছত ঠিক আছে সকলোৱে খাই এটা কৰিলোঁ ভাল এটা এনেকৈ বচাই কৰোঁ পালি মূৰত বোলে হাত দিছে বুলি কাটিছে তাৰপিছত এতিয়া আমি জলপান খাম সপোনৰ তুমি এই ৰাগিনী তুমি এই মোৰ হৃদয়ৰ শেৱালি তোমাতে আদি
পাতি থম খাওঁতে অলপমান তই তই ৰুটিয়ে খাৱ কি পালে নাই মেজি জ্বলি শেষে হ'ল আৰু মানে আহি আছে আৰু আজি বোলে তামোলা খেলাব বোলে মানুহখিনি আহিছে আৰু খাব পাৰে আমি এতিয়া নামঘৰ পাই আহিলোঁ আহি আমাৰ বেটেনো মোমাইকৰ ঘৰলৈ আহিলোঁ ভাতটো ইয়াতে খাই যাম আৰু লাহেকৈ যাম খাই বৈ চব কেইজনী আহিছে বহি আছে তাই কি খেলিছে লেতেৰা নকৰিবি কাপোৰ লেতেৰা হৈ যাব এইজনী কি ভণ্টি তোমাৰ নামটো কি কংকনা শইকীয়া কোন ক্লাছত পঢ়া তুমি কেজি 2 ঠিক আছে